কেনেকুৱা লাগিলে ভাল লাগিছে মোৰ নতুন ভিডিঅ'লৈ মোৰ ইউটিউবৰ সকলো সদস্যলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ আজি ৰাতিপুৱাই উঠি 8টা বজাতেই লাইন ল'ব আহিলোঁ কাৰণ ভেকচিন ল'ব লাগে আজি ভেকচিন ল'বেই চাওক লাইন কেনেকুৱা কিমান ডাঙৰ লাইন এয়া চাওক ভেকচিন ল'বলৈ মানুহৰ কিমান ঠেলা হেঁচা চাওক আমাৰ ছাৰহঁতে আজি লাইন লৈ আছে চাওক গৰমত লাইন নল'লেও নহয় ভেকচিন ল'বই লাগে লাইন চাওক এফালেদি চাওক কেনেকৈ ঠেলি হেঁচি আছে এইটো আমাৰ লাইনটো চাওক ভেকচিন বেছি দূৰত নহয় আমাৰ ঘৰ কাষতে স্কুলত ওচৰতে পালোঁ যদি আজি লৈয়ে ল'ম আৰু এতিয়া গৰমত চাওক আমাৰ ল'ৰাহঁতে কিমান গৰমত খাৰা হৈ ভেকচিন ল'ব আহিছে ভেকচিন ল'ব আহিছোঁ হয় ভেকচিন লোৱাৰ পিছত ভগৱানেহে জানে শৰীৰত কিহে দেখা দিয়ে জ্বৰহে হয় নেকি ঠিক নাই আৰু আমাৰ পুলিচ ছাৰহঁতৰ অৱস্থা চাওক গৰমত কিমান কষ্ট কৰি আছে এয়া চাওক লাইনৰ লগত কাজিয়াই হৈ গৈছে আৰু কি ক'ব ভেকচিন ল'বহে ল'ব তথাপিতো এডাল চাওক নাকত সোমাই দিওঁতে নাক একদম খিৰখিৰাই গৈছে বেজি ল'লি বেজি ল'লোঁ কিন্তু হেৰি কৰা নাই ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব পাৰিবি পিছত পাৰিবি সময় নাই আৰু কি কৰিম কেনেকুৱা লাগিছে কেনেকুৱা লাগিলে নিচাহে লাগিলে ভালহে লাগিব লাগে বেজি লৈ হ'ল এতিয়া ঘৰলৈ যাওঁ